গুড মৰ্নিং ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে। তো ফ্ৰেণ্ডছ, আজি আমাৰ গাঁৱৰ নামঘৰত ভাগৱত ঘূৰাব, তাকে যাব ওলাইছোঁ আৰু ভাবিছোঁ কি আপোনালোককো দেখাওঁ কেনেকুৱা কি, আৰু আমাৰ গাঁওখনো দেখাওঁ এবাৰ। তো এই পিছফালে আছে মন্দিৰটো, এতিয়া মন্দিৰত যাম, গৈ কিনে আপোনালোকক দেখাই আছোঁ কি কি হেৰি কৰে। বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰলৈকে যাই আছোঁ ফ্ৰেণ্ডছ, আপোনালোকক দেখাই আছোঁ। মানুহ আহিছে, গাঁৱৰ মানুহ, ওচৰৰ মানুহখিনি সকলো যাব, আৰু আপোনালোকক বেক কেমেৰা কৰি কিনে দেখাইছোঁ। এইফালে মানুহ, সকলো মানুহ আহিছে আৰু যাব অলপ পিছতে, যাবৰ কাৰণে ৰেডি হৈছে। তো এইফালে চব মানুহ আহি ৰেডি, আৰু ইয়াতে লৈ যাব ভাগৱতখন ইয়াতে লৈ যাব, আৰু এইফালে মানুহ গোটেইখিনি চবকে ফটা দি আছে। ফটাটো লৈ লওঁ, তাৰপিছত তাতে যাম, আৰু আগতে ফটাটো লৈ লওঁ। এইখনত নিব ভাগৱত, আৰু এইটো দিনসৰা ফুটা দি আছে। তো ফ্ৰেণ্ডছ, এইটো আছিল মন্দিৰ, আগতে দেখাইছিলোঁ লক্ষী পূজাত। এইটো মন্দিৰ, আৰু ইয়াতে প্ৰসাদ কিবা কিবি আছে, আৰু এইফালে মানুহ যাব আৰু অলপ পিছতে। ফ্ৰেণ্ডছ, আমি যাম, আৰু এইটো আমাৰ ভাগিন আছে, এইটো ভাগিন হয় মোৰ। এতিয়া যাম অলপ পিছতে। এতিয়া আমাৰ মূল কাৰ্যসূচী আছে, আমাৰ উদ্বোধক মহোদয়ে আমাৰ কাৰ্যসূচীটো উদ্বোধন কৰিবলৈ মই তেখেতৰ হাতত মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ। নিউজ আহিছে ফ্ৰেণ্ডছ, নিউজ কৰা দাদাকেইজনক সম্বৰ্ধনা জনাব, আৰু এতিয়া তাকে কৈ আছে আমাৰ এই গাঁৱৰে দাদাজনে। প্ৰতিনিধিসকলৰ কামখন নাথাকে, আৰু লগতে তেওঁলোকে ধৰক আমাৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি যিবোৰ সমস্যা হয়, সেই সমস্যাবোৰ তেওঁলোকে আলোকচিত্ৰ প্ৰকাশ কৰি নিউজৰ জৰিয়তে জনপ্ৰতিনিধিৰ লক্ষ্যত পেলায়। শ্ৰদ্ধাৰ বন্ধুবোৰ, মোৰ কলেজীয়া বন্ধু পাতিছো, তোমাক দিবলৈ আমাৰ একো নাই, যদিও আমি এখনি ফুলাম গামোচাৰে তোমাক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰাৰ্থীবিলাকে। ভাগৱতখন উলিয়াই আনিলে, এতিয়া নৌকাখনত উঠাই দিব, আৰু তাৰপিছত লৈ যাব, আৰু এতিয়া ভ্ৰমণ কৰিব। ৰাস্তাত উঠাইছে আৰু ফ্ৰেণ্ডছ, এতিয়া এনেকেই ভাগৱত ভ্ৰমণ কৰিব, গোটেই কলিতাপাৰা গাঁওখন ঘূৰাব, এনেকৈ গোটেইখিনি মানুহ যাব ৰেডি হৈছে। আৰু তো ব'লক আমিও যাওঁ। এইফালে যাব ওলাইছে, আৰু এই সেৱা লৈ আছে, এইফালে আহিছে, আৰু এনেকৈ ঘূৰি আহিব গাঁৱৰ এইফালে আহিছে, আৰু এনেকৈ ঘূৰি যাব এইটো ৰাস্তাতে। আৰু এইটো আছিল মন্দিৰটো, এইটো আছিল। এইফালে মানুহ সেৱা ল'ব, ৰাস্তাতে যাই থাকিব। এতিয়া এনেকৈ এয়া নিউজ কৰি আছে ফ্ৰেণ্ডছ, নিউজ লাইভ আহিছে, প্ৰথম খবৰ আৰু মাই নিউজ
আৰু এইবিলাক মানুহ চাওক ইউজ কৰি আছে এইজন আমাৰ ছাৰ হয় আজিৰ এই দিনটো ঠিকে আছে দে এই বিশাল হৈছে এই ভ্ৰমণৰ উদ্দেশ্য এইটোৱেই যে আমাৰ এই অঞ্চলত অপায় অমংগল ফ্ৰেণ্ডছ এনেকৈ গোটেই গাঁওখন ঘূৰিব আৰু সকলো মানুহে এনেকৈ সেৱা ল'ব এনেকৈ ঘূৰিব আৰু ফ্ৰেণ্ডছ গোটেই মানুহখিনি এবাৰ দেখাই দিছোঁ ৰ'বক বহু পন্থাৰ পাল পথৰো ভাগৱত শাস্ত্ৰ বিহাৰ উত্তমখন হৰি নাম মাত্ৰ জয় লাখের স্মরণ করি এনেকৈ আহি আছে আৰু এইফালে এইটো কালী মন্দিৰ আৰু আগত আছে শিৱ মন্দিৰটো তাতে শিৱ পূজা হ'ব এইবাৰ মিছ কৰিম শিৱ পূজা কাৰণ মই এটা বেলেগ ঠাইত গৈ আছোঁ শিৱ পূজাত আপোনালোকে গম পাব বাৰু ক'ত যাম এইটো কালী মন্দিৰ ফ্ৰেণ্ডছ এইখন আমি পঢ়া LP স্কুল আছিল এইখন আৰু আগত সাগৰিকাহঁত দৌৰি আছে আগৰ পৰা ঘূৰি আহিলে কাৰণ সেইটো চাইডে মানুহ নাই ভেটা আছে ভেটাৰ সেইপিনে আৰু আমাৰ গাঁৱৰ মানুহ নাই ঘূৰি কিনে আকৌ যাব সেইফালে আমাৰ এই চকটোৰ ফালে সেইফালে যাব আপোনালোকক দেখাই আছোঁ বাৰু দিনসুৰা আৰু বৰদেউতা জল আৰু এই ফুটা দি আছে আৰু মই ফুল দি আছোঁ এইফালে ৰাইজক আৰু এইফালে আহি আছে মহাদেৱ স্মৰণ কৰি হৰিব মানুহ চাওক ফ্ৰেণ্ডছ এইফালে হীৰক দা আৰু আগত মানুহ চাওক এইফালে আমি আছোঁ আমি পিছফালে বৰগোহাঁই ঘৰ আহি পালোঁ ফ্ৰেণ্ডছ এইটো মন্দিৰতো কেইদিনমান আগতে ভাগৱত ঘূৰাইছে আৰু এইফালে মানুহ এইফালে বাবু চকটো পাম আৰু এইটো মন্দিৰ আছিল গাঁৱৰ এইটো চাইডে যাব এই বৰচুবাৰ ফালে আৰু এইফালে এইটো মন্দিৰ আছিল গাঁৱৰ একেবাৰে লাষ্টৰ ফালে গৈ আছোঁ আৰু ফ্ৰেণ্ডছ একেবাৰে লাষ্ট এইফালে আৰু অকণমান গ'লে মানুহ শেষ হ'ব আৰু গাঁৱৰ একেবাৰে লাষ্ট ফ্ৰেণ্ডছ তাৰ পৰা ঘূৰাই দিলে আকৌ চকৰ ফালে যাব এতিয়া এইফালে আগত মোৰ লগৰজনৰ ঘৰ অলপমান আগত এইটো চাইডে আহিছিল আৰু এইফালে ঘূৰালে এতিয়া চকৰ ফালে যাব আৰু এইফালে আৰু এটা মন্দিৰ আৰু দেউতাই এই জল চিটাই আছে এইটো দেউতা আৰু এইফালে এইটো মন্দিৰ এইফালে পথাৰ দি যাব চকৰ সেইপিনে যাব আৰু মন্দিৰত আকৌ মানুহ চাওক ফ্ৰেণ্ডছ
এইফালে যাব আৰু এইফালে মতিয়া হৈ কিনে সেইফালে চকত ওলাব আৰু চক আহি পালোঁ ফ্ৰেণ্ডছ এইটো আমাৰ চকটো আৰু এইফালে কলিতাপাৰা হাইস্কুল এইটো চক এইফালে চিধা যাব আৰু ডাইৰেক্ট ঘৰত যাব মানে মন্দিৰত লৈ যাব আৰু ডাইৰেক্ট এতিয়া আৰু বেলেগ চাইডে নাযায় এইটো এটা শিৱ মন্দিৰ ফ্ৰেণ্ডছ ইয়াতেও শিৱ পূজা হ'ব আৰু ইয়াতে সেৱা লৈ আছে ইয়াতে শিৱ পূজা হ'ব কলিতাপাৰা নদী পাৰ সেইটো শিৱ মন্দিৰ এই শিৱ মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ ৰূপালী জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ সেয়েহে 2 দিনৰ কাৰ্যসূচীত আমি সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ মন্দিৰ পালোঁ আৰু ফ্ৰেণ্ডছ আমি সেৱা লওঁ ইয়াতে গামছা খান দিব ইয়াতে এখন এই ভগৱতত এখন দিব কোন চাইডে চাউল লৈছে যে দেখা আছে মন্দিৰ আহি পালোঁ ফ্ৰেণ্ডছ এতিয়া মন্দিৰত ভাগৱতখন আকৌ থ'ব থোৱা হোৱাৰ পিছত প্ৰসাদ আৰু খিচিৰি দিব আৰু তাৰপিছত সকলো মানুহ ঘৰে ঘৰে যাব
ভাগৱত ঘূৰাই কিনে আহি পালোঁ ফ্ৰেণ্ডছ এতিয়া ঘৰত আহিছোঁ অলপ তাতে যাম আকৌ মন্দিৰত যাম খিচিৰি দিব খিচিৰি খাম তাতে মন্দিৰত গৈ কিনে আৰু গাঁৱৰ পৰিৱেশটো দেখালোঁ আপোনালোকক অলপ আৰু ভাগৱত ঘূৰোৱা তাৰে অলপ দেখালোঁ ভিডিঅ'টো চাই কিনে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুন চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে নতুন দিনৰ সৈতে আজিলৈ বাই বাই ফ্ৰেণ্ডছ বাই বাই